নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ ভাৰতবৰ্ষ ইউৰোপীয়সকলৰ আগমনৰ অধ্যায়টিৰ প্ৰশ্ন উত্তৰবোৰৰ বিষয়ে আমি আলোচনা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনী অতি চমু প্ৰশ্ন উত্তৰ দিয়া। 1 নম্বৰত দিয়া আছে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতবৰ্ষৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? উত্তৰ: ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1989 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। 2 নম্বৰত হ'ল জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সক্ষম হোৱা ইংৰাজ নাবিকজন কোন আছিল? উত্তৰ: জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন হ'ল ফ্ৰান্সিছ ড্ৰেক। 3 নম্বৰৰ হ'ল ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? উত্তৰ: ভাৰত ভূমিত পোনপ্ৰথমে 1999 খ্ৰীষ্টাব্দত ইংৰাজ নাবিক জেমছ মেলডেন হলে প্ৰৱেশ কৰিছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেতিয়া ক'ত গঠন হৈছিল? উত্তৰ: 1500 খ্ৰীষ্টাব্দত লণ্ডনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। ইয়াতে মই আপোনালোকক কৈছোঁ কিছু শব্দৰ অকণমান ভুল হৈছে ইয়াতে টাইপ কৰোঁতে, তো তোমালোকে অলপমান চাই মেলি বাইকৰ গাঁথনিটো আৰু শব্দৰ গাঁথনিটো শুদ্ধ কৰি ল'ব। মোৰ ইয়াতে টাইপ কৰোঁতে কিছু ভুল হৈ গৈছে, মানে ক্ষমা কৰি দিব। 5 নম্বৰ প্ৰশ্নটো হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা। উত্তৰ: ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য হ'ল ক নম্বৰ হ'ল বেহা বেপাৰ কৰা আৰু খ নম্বৰ হ'ল ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। 6 নম্বৰ প্ৰশ্নটো হ'ল ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া হৈছিল? ইয়াতে বাণিজ্যিক বানানটো ভুল হৈ আছে, এইটো চাই ল'ব। বাণিজ্যিক বানানটো এই তলত থকাটোৰ দৰে হ'ব, অলপমান শব্দবোৰ চাই ল'ব, মোৰ ইয়াতে ভুল হৈছে। উত্তৰ: ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো মছলিপট্টমত 1611 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল। 7 নম্বৰটো হ'ল ফৰ্ট উইলিয়াম কি? উত্তৰ: ইংলেণ্ডৰ ৰজা দ্বিতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতাত বাণিজ্যিক কেন্দ্ৰটোৰ নাম হ'ল ফৰ্ট উইলিয়াম ৰখা হৈছিল। 8 নম্বৰ হ'ল পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা। উত্তৰ: পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত ভাগ কৰিব পাৰি। 1 নম্বৰত হ'ল প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতন পৰা আৰম্ভ কৰি
1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে। আৰু দ্বিতীয়তে হৈছে 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে। এতিয়া আহিছোঁ আমি 9 নম্বৰ প্ৰশ্নটোলৈ। ভাৰতত চৰকাৰৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? উত্তৰ: ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰতত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। দহ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যে প্ৰণয়ন কৰা হৈছিল? উত্তৰ: 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। এতিয়া আহিছোঁ আমি চমু আৰু দীঘল প্ৰশ্ন উত্তৰ। 1 নম্বৰত আছে, ইংৰাজে ভাৰতৰ লগত বাণিজ্যিক চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল তাৰে পদক্ষেপসমূহ সংক্ষেপে লিখা। উত্তৰ: 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। কেপ্টেইন হকিন্স প্ৰায় 2 বছৰকাল মোগল সাম্ৰাজ্যত থাকি সম্ৰাটৰ পৰা বেহা বেপাৰ কিছু সা-সুবিধা আদায় চেষ্টা চলাইছিল। কেপ্টেইন হকিন্স আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদন সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল। 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ছাৰ টমাছৰ নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। টমাছ ৰবে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্যিক কুটী স্থাপনৰ অনুমতি প্ৰদান কৰিছিল। 1715 খ্ৰীষ্টাব্দত জন ছাৰ নামৰ নেতৃত্বত ইংৰাজ লোকৰ এটা স্বজাতি দলে মোগল সম্ৰাট ফুৰুখছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্ৰান্ত সম্ৰাট ফাৰুখছিয়াক স্বজাতি দলটোৰ চিকিৎসক ডক্টৰ হেলিংটনে চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল। স্বজাতি দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাৱ দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে 3খন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানীয়ে নিজৰ ভৱিষ্যত সুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল। এতিয়া 2 নম্বৰ প্ৰশ্ন, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা। উত্তৰ: 1611 খ্ৰীষ্টাব্দত গোলকোণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে
মছলিপট্ৰমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে অৰমা গাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল। 1639 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰাইজৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমা গাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফৰ্ট ছেণ্ট জৰ্জ। 1690 খ্ৰীষ্টাব্দত জন চৰ্নক নামৰ কোম্পানীজনৰ এজন বিষয়াই বংগৰ নবাবৰ লগত এখন চুক্তিৰ যোগেদি বছৰি 1200 টকাৰ খাজনাৰ বিনিময়ত কালিঘাটা যিটো আমি বৰ্তমান কলিকতা কওঁ, সুতানুটি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাধাৰণ কৰ্মচাৰী ৰবাৰ্ট ক্ল'ৱে ভাৰতত ঔপনিৱেশিক সাম্ৰাজ্যৰ গঢ়ি তোলাৰ কূটনৈতিক কলা কৌশল অতি কম দিনৰ ভিতৰতে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। ক্ল'ৱে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ন কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানীৰ হলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল। বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, আযোধ্যৰ নবাব, ৰাজপুতনাৰ ৰাজ্য আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসৰ্জন দিব লগা হৈছিল। 4 নম্বৰ চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা। উত্তৰ: চিপাহী বিদ্ৰোহ সৃষ্টিৰ 4টা কাৰণ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰত ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল। আৰু 2 নম্বৰত হ'ল 1835 খ্ৰীষ্টাব্দত কোম্পানী মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল। 3 নম্বৰত একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষাৰ প্ৰচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয় মনত অশান্তি অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল। 4 নম্বৰত হ'ল লৰ্ড ডেলহাউছিৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বীক ভাৰতৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল। ওপৰত উল্লেখিত কাৰণবোৰৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল। 5 নম্বৰত হ'ল চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। 1 নম্বৰত হ'ল চিপাহী বিদ্ৰোহৰ ভয়ানক হেন্দোল নিশ্চয় ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি তীব্ৰ বিদ্ৰোহৰ ভাৱ সৃষ্টি কৰিছিল। বিদ্ৰোহৰ মাজেদি প্ৰকট হৈ উঠা ভাৰতীয়ৰ ক্ষোভ যন্ত্ৰণা বিদেশী শাসকৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত গঢ়ি উঠা গভীৰ অস্বস্তিহীনতাৰ মনোভাৱ আৰু প্ৰতি আক্ৰমণৰ ঘটনাই সৃষ্টি কৰা ভয়ানক হত্যাকাণ্ডই ইংলেণ্ডবাসীক চিন্তিত কৰি তুলিছিল। ভৱিষ্যতৰ এনে ভয়ানক পৰিস্থিতি যাতে পুনৰ উদগীৰণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একাণপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিল। 2 নম্বৰত হ'ল ব্ৰিটিছ সাংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰতত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। 3 নম্বৰত সামাজিক পৰিৱৰ্তন স্বৰূপে ভাৰতীয় সমাজত সন্মানযোগ্য
স্থবিৰতা আঁতৰি আধুনিক পাশ্চাত্যৰ শিক্ষাৰ প্ৰতি ভাৰতীয়সকল আকৰ্ষিত হৈছিল। 4 নম্বৰত চিপাহী বিদ্ৰোহৰ পাছত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল। 6 নম্বৰত হ'ল ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা। উত্তৰ 1 নম্বৰ ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানীৰ আমোলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্ব অৱসান ঘটাইছিল। দ্বিতীয়তে, নতুন আইন অনুসৰি ভাৰতত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰী সভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হয়। ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীজনক ভাৰতৰ সচিব বোলা হয়। তৃতীয়তে, ভাৰত চৰকাৰৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয়। 7 নম্বৰত হ'ল লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কৰণৰ বিষয়ে লিখা। উত্তৰ 1 লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে উদাৰ শিক্ষা সংস্কাৰৰ আঁচনি এখন প্ৰণয়ন কৰি প্ৰত্যেক প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল। দ্বিতীয়তে, পৰীক্ষামূলকভাৱে বাৰ্ষিক 500 টকা বা ততোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল। 8 নম্বৰত হ'ল ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু 2টা দোষ লিখা। উত্তৰ 2টা গুণ। 1 নম্বৰত হ'ল ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশীয় প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰ শুভাৰম্ভ 1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনৰ যোগেদি হৈছিল। দ্বিতীয়তে, এই আইনে ভাইচৰয়ক তেওঁৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্যৰ সংখ্যা সৰ্বনিম্ন 6 জনৰ পৰা সৰ্বাধিক 12 জন পৰ্যন্ত মনোনীত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। 2টা দোষ। 1 নম্বৰত হ'ল এই আইনে নৱগঠিত প্ৰাদেশিক বিধান পৰিষদসমূহক নিজাকৈ কিছু আইন ক্ষমতা দিছিল যদিও প্ৰকৃতপক্ষে এই ক্ষমতা আছিল কেৱল নামমাত্ৰহে। 2 নম্বৰত গভৰ্ণৰ জেনেৰেলৰ হাতত নিজাকৈ অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা দিয়া হৈছিল। তেওঁ পৰিষদৰ সৈতে কোনো সম্পৰ্ক নকৰাকৈ যিকোনো ধৰণৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰিছিল। 9 নম্বৰত হ'ল ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত প্ৰশাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা। উত্তৰ 1870 খ্ৰীষ্টাব্দৰ 14 ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বিত্তীয় বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱৰ যোগেদি শিক্ষা, স্বাস্থ্য, পঞ্জীয়ন, জেল, পুলিচ আদি বিভাগৰ দায়িত্ব প্ৰদেশবিলাকক দিয়া হৈছিল। লৰ্ড ৰিপনে স্থানীয় প্ৰশাসন ব্যৱস্থাত এনে এক পৰিৱৰ্তনৰ পোষকতা কৰিছিল য'ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসকৰ ৰাজকীয় শিক্ষাৰ এক মাধ্যম হিচাপেও গ্ৰহণ কৰাৰ সুবিধা থাকে। ভাৰতীয় মাজত শিক্ষা বিস্তাৰ আৰু
ভাৰতীয়ক আধুনিক প্ৰশাসনৰ লগত চিনাকি কৰি দিয়াৰ লগতে সমাজৰ বুদ্ধিমান ব্যক্তিসকলক তেওঁলোকৰ কামবিলাকক তেওঁলোকৰ হতুৱাই সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব দিছিল। লৰ্ড ৰিপনে 1882 খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল বৰ্ড গঠন কৰে। লৰ্ড ৰিপনে স্বায়ত্তশাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁৰ এই নিৰ্দেশসমূহ প্ৰদেশসমূহৰ মুখ্য শাসনকৰ্তাসকলে দুই ধৰণৰে কাৰ্যকৰী কৰিছিল। কিছুমান প্ৰদেশত জিলা পৰ্যায়ত আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত লোকেল বৰ্ডসমূহ গঠন কৰিছিল। উল্লেখযোগ্য যে অসমত মহকুমা পৰ্যায়ত লোকেল বৰ্ডসমূহ গঠন হৈছিল। গ্ৰামাঞ্চলৰ দৰে নগৰাঞ্চলসমূহ স্থানীয় স্বায়ত্তশাসনৰ তলতীয়া হৈছিল। 1882 খ্ৰীষ্টাব্দৰ স্থানীয় স্বায়ত্তশাসনৰ প্ৰস্তাৱ মৰ্মে নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। 1885 খ্ৰীষ্টাব্দৰ স্বায়ত্তশাসন আইন খনে জিলা উপায়ুক্ত সকলহে বৰ্ড সভাপতিত্ব কৰাৰ ক্ষমতা দিছিল। 10 নম্বৰত অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকলে অন্তৰ্ভুক্ত হৈছিল। এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা। উত্তৰ 1833 খ্ৰীষ্টাব্দৰ চনতে ভাৰতীয় লোক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল। আইনখনে ভাৰতীয়ক লোকসেৱাৰ পদবীত নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা নিৰ্ধাৰণ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল। 1833 খ্ৰীষ্টাব্দত ডেপুটি মেজিষ্ট্ৰেট আৰু 1883 খ্ৰীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ দুটা পদবীৰ সৃষ্টি কৰি দুয়োটা পদবীৰ বাবে ভাৰতীয় ব্যক্তি উপযুক্ত হ'ব বুলি জানিবলৈ দিছিল। 1853 খ্ৰীষ্টাব্দৰ চনতে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল। ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল। ইংলেণ্ডত অনুষ্ঠিত হোৱা বাবে এই পৰীক্ষাত অতি সামান্য সংখ্যক ভাৰতীয়ইহে ইয়াত অৱতীৰ্ণ হ'ব পাৰিছিল। 1865 খ্ৰীষ্টাব্দলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল 22 বছৰ। কিন্তু 1866 খ্ৰীষ্টাব্দত এই সৰ্বোচ্চ বয়সৰ সীমা 21 বছৰ কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে অতি কম সংখ্যক ভাৰতীয়ইহে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল। ভাইচৰ লৰ্ড লিটনৰ কাৰ্যকালত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স 21 বছৰৰ পৰা 19 বছৰলৈকে হ্ৰাস কৰিছিল। লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়সৰ সীমা সম্বন্ধে ভাৰতীয়ৰ মতামত জানিবলৈ সুৰেন্দ্ৰ নামৰ বন্দ্যোপাধ্যায়ে লালমোহন ঘোষ নামৰ এজন আইনীবিদক ইংলেণ্ডলৈ পঠাইছিল। ইংলেণ্ডৰ চৰকাৰৰ ঘোষৰ যুক্তি মানি লৈ ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স পুনৰ 22 বছৰ কৰিবলৈ বাধ্য হৈছিল। লৰ্ড লিটনৰ কাৰ্যকালত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকসেৱা সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল। এই বিধি অনুসৰি যি 1/6
লোকসেৱাৰ পদবী অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ সংৰক্ষিত আছিল। সেই পদবীসমূহ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। মেল্টেংগো চেমছফোৰ্ড প্ৰতিবেদনে ইংলেণ্ড আৰু ভাৰতত একেলগে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা ঘোষিত নীতি বুলি প্ৰকাশ কৰিছিল। মেল্টেংগো চেমছফোৰ্ড প্ৰতিবেদন আৰু 1919 খ্ৰীষ্টাব্দৰ ভাৰতত চৰকাৰৰ আইন নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ 1923 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰৰ লী আয়োগ গঠন কৰিছিল। লী আয়োগে তাৎক্ষণিকভাৱে ভাৰতবৰ্ষত লোকসেৱা আয়োগ প্ৰস্তাৱ আগবঢ়াইছিল আৰু 15টা বছৰৰ ভিতৰত লোকসেৱা পদবীত ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণ 50% বৃদ্ধি কৰিবলৈ উপদেশ দিছিল। 11 নম্বৰত হ'ল ব্ৰিটিছ অধীনৰ ভাৰতত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য উল্লেখ কৰা। উত্তৰ: ব্ৰিটিছ অধীন ভাৰতত লোকসেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল 22 বছৰ। কিন্তু স্বাধীন ভাৰতত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বনিম্ন বয়স আছিল 21 বছৰ। দ্বিতীয়তে, ভাৰতত স্বাধীন হোৱাৰ আগত আৰ্হতা ভিত্তিত লোকসেৱাৰ নিয়োগ পদ্ধতি আছিল। ভাৰত স্বাধীন হোৱাৰ পিছত সৰ্বভাৰতীয় পৰ্যায়ত মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ'ল। 3 নম্বৰতে, ভাৰত স্বাধীন হোৱাৰ পূৰ্বে ইয়াত কোনো লোকসেৱা আয়োগ গঠন কৰা হোৱা নাছিল আৰু ভাৰতীয় মানুহে ইংলেণ্ডলৈ গৈ লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক পৰ্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হ'ল। ফলস্বৰূপে ভাৰতীয় মানুহে ভাৰতত থাকি লোকসেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল।